নমস্কাৰ। মোৰ নাম নীলোৎপল হাজৰিকা। মোকান্ত নাম গৌতম বুলিও জানে। পেছাত মই এজন শিক্ষক আৰু মোৰ বিষয় চিত্ৰকলা আৰু সংগীত। শিক্ষকতা কৰা মোৰ 25 বছৰতকৈ অধিক কাল হ'ল। ইমান দিনৰ অভিজ্ঞতাৰ পৰা মই যিখিনি আয়ত্ত কৰিলোঁ, কাৰণ প্ৰতিটো দিনেই কিবা এটা নহয় কিবা এটা শিকা যায়। আমাৰ পৰা ছাত্ৰ ছাত্ৰী শিকে, আমিও ছাত্ৰ ছাত্ৰীৰ পৰা শিকোঁ। কিন্তু কিবা এটা বিষয় আয়ত্ত কৰিবলৈ হ'লে আগতে আমি সৰুতে পঢ়িছিলোঁ কি ক'ত কিয় বিখ্যাত। সেইটো একচুৱেলি জেনেৰেল যিটো সাধাৰণ জ্ঞান বুলি কয়, সাধাৰণ জ্ঞানৰ সেইটো এটা পদ্ধতি আছিল, কি ক'ত কিয় বিখ্যাত। ঠিক সেইদৰে এতিয়া চিত্ৰকলা বা সংগীত বিষয়টো আয়ত্ত কৰিবলৈ হ'লে বা কোনো এটা বিষয় আয়ত্ত কৰিবলৈ হ'লে প্ৰথম জানিব লাগিব বিষয়টো কি পদ্ধতিৰে যাব লাগিব, তাত কি আছে। একো নজনাকৈ সোমাই গ'লেতো নহ'ব। অলপ আগতীয়াকৈ ধাৰণা কৰি ল'ব পাৰিব লাগে যে এইটো বিষয় এইটো, ইয়াত এইখিনি আছে, এইখিনি পদ্ধতি যাব লাগিব। সেইখিনি আয়ত্ত নকৰাকৈ বা নুবুজাকৈ গ'লে কি হয়, পাছত অলপ দূৰ গৈ থমকি ৰোৱা যায়। এতিয়া যিকোনো এটা বিষয় শিকোঁতে ছাত্ৰ ছাত্ৰীয়ে প্ৰথমতে চাব লাগিব বিষয়টো কি, আৰু নোৱাৰো বুলি কেতিয়াও ভাবিব নালাগে। আল্টিমেটলি সকলো কাম মানুহে কৰে। প্ৰথম এটা গতত নিজক আনিব লাগিব যে বিষয়টো কি। এতিয়া ছাপোজ মই প্ৰথম এটা চেপ্টাৰ পালোঁ, চেপ্টাৰটো মই লৈ পেলাই কণ্টেণ্টটো চালোঁ যে বিষয়টো এইটো, টপিকটো এইটো। এবাৰ পঢ়ি ল'লোঁ, দুবাৰ পঢ়িলোঁ, তিনিবাৰ পঢ়িলোঁ। পঢ়ি পেলাই মই পেৰাগ্ৰাফ ৱাইজ তাত যিখিনি মই নুবুজা শব্দ আছে সেইখিনি মই এখন বহুত নোট কৰি ল'লোঁ। নোট কৰি লৈ পেলাই শব্দ অৰ্থ মই ডিক্সনেৰীৰ পৰা অভিধানৰ পৰা চাই মই লিখি ল'লোঁ যে এইটো শব্দ অৰ্থ এইটো। আজিকালিতো বহুত সুবিধা আছে, গুগলত চাৰ্চ কৰিলে পোৱা যায়। সেইখিনি লিখি যাব লাগে পেৰাগ্ৰাফ ৱাইজ। যেতিয়া সম্পূৰ্ণ পাঠটো শব্দ অৰ্থবিলাক লিখি লোৱা যায়, তাৰপিছত আৰু দুবাৰমান পঢ়ি পেলাই নিজে কিছুমান প্ৰশ্ন বনাব লাগে। হোৱাট ইজ দিছ, ইয়াৰ কাম কি। তাৰপিছত ষ্টেপত প্ৰতিটো পেৰাগ্ৰাফতেই কুৱেশ্যন নিজে বনাই ল'ব লাগে আৰু নিজৰ ভাষাত উত্তৰবিলাকো লিখি যাব লাগে। তেতিয়া কি হয়, যেতিয়া ক্লাছত সেই চেপ্টাৰটো বা পাঠটো শিক্ষকে বুজাবলৈ আৰম্ভ কৰে, বুজিবলৈ আয়ত্ত কৰিবলৈ সহজ হয়। সেই ঘৰত অনুশীলন কৰি অহাৰ কাৰণে। বহুতে কি কৰে, ঘৰত অনুশীলন নকৰে, সেইটো দিলে আৰু হৈ গ'ল। কিন্তু সেইটো নহয়। যেনেকৈ অংক শিকোঁতে ফৰ্মুলা আছে, ইংৰাজী বা অসমীয়া হিন্দী শিকোঁতে তাত ব্যাকৰণ আছে, সেইখিনি জানিব লাগিব। বৰ্ণমালা শিকিলে তাৰপিছত স্বৰবৰ্ণ, ব্যঞ্জন বৰ্ণ, যেনেকৈ ভাৱেল কনচনেণ্ট, সেইখিনি শিকি লোৱাৰ পিছত আহিলে শব্দ গাঁথনি, তাৰপিছত আহিলে বাক্য, চেণ্টেন্স। তেনেকৈ ষ্টেপ বাই ষ্টেপ গৈ এটা সুন্দৰ কম্প'জিশ্যন হয় বা এটা লিখনি হয়, লিখনিৰ ৰূপ লয়। সংগীত বা চিত্ৰকলাও তেনেকুৱাই, ষ্টেপ বাই ষ্টেপ যাব লাগিব। ঘপককেতো কোনো এটা বস্তু নহয়। কিন্তু আমাৰ বহুতৰ ধৈৰ্য কম কাৰণে কি হয়, প্ৰথমতেই যদি নতুন বস্তু এটা দেখি পেলাই টান বুলি ভাবি লয়, সেইটো সদায় চিৰদিনৰ টানেই হৈ থাকে। কিন্তু এটা কথা ভাবিব লাগিব, এইখিনিতে মই তুলনামূলক এটা উদাহৰণ দিব খুজিছোঁ। মোবাইলত বিভিন্ন এপ আছে, আজিকালি সৰু সৰু ল'ৰা ছোৱালীয়ে পটককৈ চলাই দিব পাৰে। কেনেকৈ পাৰে? কাৰণ তাৰ সেই
বস্তুটোৰ প্ৰতি আকৰ্ষণ আছে, কিন্তু সেই আকৰ্ষণটো কেনেকৈ হ'ল? আজিকালি কি হয়, ল'ৰা ছোৱালী আমনি কৰিছে, চিধা মোবাইলটো দি দিয়ে, দেখি 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 তাত ৰং বিৰং কিবা কিবি দেখি দেখি তাৰ এটা আকৰ্ষণটা বাঢ়ি যায়। ঠিক সেইদৰে কম্পিউটাৰ শিকোঁতে কিপেডখনতো চব কোড লেংগুৱেজত লিখা আছে। এই বিষয়বিলাক যিটো কোড লেংগুৱেজত আছে, এতিয়া সংগীত শিক্ষাটো কোড লেংগুৱেজে ব্যৱহাৰ কৰা হয়। বিস্তৃত বিৱৰণ পাছত থাকে, ইয়াত যেনেকৈ কিপেডৰ প্ৰতিটো ফাংচনৰ বিস্তৃত বিৱৰণ দিয়া থাকে, সংগীত বা চিত্ৰকলাটো তেনেকুৱা। গতিকে ল'ৰা ছোৱালীক অধৈৰ্য হৈ পেলাই বা পঠিয়াইছোঁ গান এটা বজাব পৰা নাই বা একো, সেই বুলি তাক শিকিবলৈ উৎসাহ নিদি, গান এটা বজাব পৰা নাই, কি শিকিছ, এইটো প্ৰশ্নৰ যদি উদয় হয়, তাকো যদি কৰা যায়, বা সেই একেটা প্ৰশ্নকে যদি স্কুলত গৈ উত্থাপন কৰা যায় যে মোৰ ল'ৰাটোৱে গান বজাবই পৰা নাই বা শিকাই নাই, এনেকুৱা প্ৰশ্ন কৰে, সি কিমান দিনৰ পিছত ষ্টেজত উঠিব পাৰিব, কিমান দিনৰ পিছত ষ্টেজত মঞ্চত উঠিব পাৰিব, সেইটো তাৰ কেপেবিলিটিৰ ওপৰত ডিপেণ্ড কৰে। কথাটো এনেকুৱা, আমি তাক ক্লাছ, এক্সেলেটাৰ, ব্ৰেক, গিয়েৰ, এইখিনি চকাত কিমান হাৱা থাকিব লাগে, ব্ৰেক অইল কিমান থাকিব লাগে, কুলিং ক'ত থাকিব লাগে, সেইখিনিহে আমি তাক শিকাব পাৰোঁ। কিন্তু সি কিমান জোৰত দ্ৰুতগতিত চলাব পাৰে বা ধীৰে স্থিৰে ভিৰৰ মাজতে কেনেকৈ চলাই নিব পাৰে, সেয়া তাৰ নিজস্ব গুণ, সেয়া নিজস্ব কথা তাৰ। সেইখিনি হ'বলৈ হ'লে তাক উৎসাহ দিব লাগিব। সেয়া দায়িত্ব অভিভাৱকৰ। শিক্ষকেতো উৎসাহ দিবই, কিন্তু সেয়া দায়িত্ব অভিভাৱকসকলৰো আছে। অধৈৰ্য হ'ব নালাগে, এইটো পৰা নাই গতিকে পিছৰ বছৰটো বেলেগ এটালৈ গুচি যা, তেনেকৈ সি শিকিব নোৱাৰিব। কিন্তু তাৰ কোনোটো বস্তুৱেই শিকা নহ'ব, চব আধাখনীয়া হ'ব। সেইকাৰণে অভিভাৱকসকললৈ অনুৰোধ, সকলোকে মই কোৱা নাই, যিসকলে অধৈৰ্য হৈ যায় সেইসকলে যাতে বস্তুটোত কি আছে অলপ ভিতৰলৈ সোমাই যায়, নিজে অলপ বুজিবলৈ চেষ্টা কৰে, তাৰ লগত সহযোগ কৰে। বহুত পিতৃ মাতৃ পাওঁ, সন্তানে কি কৰি আছে, ইমান আগ্ৰহ। এতিয়া অনলাইন ক্লাছত মই কওঁ যে মোৰ লগত বহি থাকক, আপোনালোকে কি আছে শিকক, যাতে আপোনালোকে এই বাকীকেইদিন সন্তানক দেখুৱাব পাৰে বা তাক সুধিব পাৰে। সি এতিয়া ভুল বস্তু এটাকো য়েছ বুলি ক'লে পেৰেণ্টছে যদি নাজানে, য়েছ বুলি ক'বলৈ বাধ্য। গতিকে সেইখিনি যাতে নহয়, সেইকাৰণে সহযোগিতা দুই পক্ষৰ পৰা সমানে লাগিব সন্তানক আগবঢ়াই নিবলৈ। সেয়ে মোৰ পিতৃ মাতৃসকলৰ প্ৰতি অনুৰোধ। এইখিনিকে ক'লোঁ, ধন্যবাদ।